বহুত ধন্যবাদজনক। প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত আপোনালোকে ঝুমুৰ নৃত্য প্ৰদৰ্শন হয়, আজি আমি ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিম প্ৰধানমন্ত্ৰীৰ আগত আৰু খুব আনন্দিত। আমি ভাল লাগিছে আজি যিহেতু 200 বছৰ আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ এটা দীৰ্ঘদিন ধৰি আমি সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰি আহিছিলোঁ, কিন্তু সুযোগ পোৱা নাছিলোঁ। এইবাৰ আমি সুযোগ পাইছোঁ, ভাল লাগিছে আমাক আৰু অসম চৰকাৰে আমাক সুযোগ দিয়াৰ কাৰণে আমি অসম চৰকাৰক আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ আৰু মোদী ছাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, ভাল লাগিছে। অকণমান যদি এটা ঝুমুৰ গীত হয় আপোনালোকৰ মুখত বা ঢোল যদি আছে সুবিধা হ'ব সকলোৰে। কিমান আহিছে দুলীয়াজান ডিব্ৰুগড়ৰ পৰা? ডিব্ৰুগড়ৰ পৰা টোটেল 1632 জিলাৰ পৰা 1600। 16 সকলোতকৈ 27খন জিলাৰ ভিতৰত হয়তো ডিব্ৰুগড়ে বেছি। ডিব্ৰুগড় বেছি আহিছে আমাৰ। হয়, ডিব্ৰুগড়ৰ পৰা ঘৰৰ মানুহ আহিছে নে নাই আপোনালোক? আহিছে, গাৰ্জেন আহিছে, ভাল লাগিছে। আজি মা পাপা আমাৰ নিজৰ ৱৰ্ল্ড বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছোঁ, তাৰ পদক্ষেপটো চাবলৈ আহিছে, নাচ আমাৰ চাবলৈ আহিছে। সকলোৱে গম পাব ঝুমুৰ নৃত্য বুলি ক'লে যিসমূহ চাহ বাগিচা এলেকাত যিসকল লোক থাকে বা আন যিসকল জনজাতিৰ লোক থাকে তেওঁলোকে জানে। এতিয়াতো আপোনালোকৰ লাহে লাহে বিশ্ব দৰবাৰলৈ নিব, এটা আনন্দময় আনন্দ। আখৰা বন্দনা কৰি সৰস্বতী মাই গো বলি, আখৰা বন্দনা বজনাৰী মদনে ঝুমৰ লাগল ভাৰী, আখৰা বন্দনা বজনাৰী মদনে ঝুমৰ লাগল ভাৰী, আখৰা বন্দনা কৰি সৰস্বতী ভিতৰৰ পৰিৱেশ আৰু ইতিমধ্যে আচলতে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ, কিন্তু নিৰাপত্তাৰ দিশৰ কথা আহি পৰিছে। আৰু ইতিমধ্যে আচলতে এই যিটো ঠাই, এই সৰুসজ্জা ক্ৰীড়া প্ৰকল্পৰ ভিতৰৰ যিটো এই SPGৰ তত্বাৱধানত আছে, যিহেতু ইতিমধ্যে আচলতে নিৰাপত্তাৰ ফালৰ পৰা আমাক এই স্থানৰ পৰা যাবলৈ দিয়া হৈছে। আমি বাহিৰৰ পৰিৱেশটো দেখুৱাম, ভিতৰৰ পৰিৱেশটো ইতিমধ্যে দেখুৱালোঁ। ইয়াত যথেষ্ট সংখ্যক লোক ইতিমধ্যে ইয়াত আহি উপস্থিত হৈছেহি আৰু আজি যি অনুষ্ঠান, এই অনুষ্ঠান সকলোৱে চাবৰ বাবে চেষ্টা কৰিব। আৰু ঠিক একেদৰে ইতিমধ্যেই যদি চোৱা যায় যে বাহিৰত বা ৰাজ্যৰ ভিন্ন প্ৰান্তত যিসমূহ চাহ বাগিচা অধ্যুষিত অঞ্চল আছে তাত বিশেষ সুবিধা, LED স্ক্ৰীণৰ বিশেষ সুবিধা কৰাৰ কথা কৈছে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে। তাত গৈ তাত একত্ৰিত হৈ লোকসকলে চাব পাৰিব, যিসকল লোক ইয়াত চাব নোৱাৰে তেওঁলোকে তাত চাব পাৰিব। আৰু এনেদৰেই আচলতে সৰুসজ্জা ক্ৰীড়া প্ৰকল্পৰ ভিতৰৰ যি মূল খেলপথাৰ আছে, খেলপথাৰলৈ ঢোল মাদল তাল লৈ বা নাচনীসকল এইদৰে প্ৰৱেশ কৰিছে। ভিতৰৰ পৰিৱেশটো মই দেখুৱাবলৈ যত্ন কৰিছোঁ। কেমেৰা পাৰ্চন হৰি বৰুৱাই ভিতৰৰ পৰিৱেশটো দেখুৱাইছে। বাহিৰত সতীৰ্থ ৰাজু বৰুৱা আছে, বাহিৰৰ পৰিৱেশটো দেখুৱাইছে, কিন্তু নিৰাপত্তাৰ দিশত ইতিমধ্যে SPGৰ তত্বাৱধানত আছে। আৰু সেয়েহে আচলতে বাহিৰলৈ যিসকল সংবাদ মাধ্যম আছে তেওঁলোকক বাহিৰলৈ গৈ এই পৰিৱেশসমূহ দেখুৱাবলৈ তেওঁলোকে আহ্বান জনাইছে। আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশ, যথেষ্ট সংখ্যক লোক ইয়াত আছে। ক'ৰ পৰা আহিছে আপোনালোকে? আমি বৰ্তমান লখিমপুৰৰ পৰা আহিছোঁ। লখিমপুৰ হয়। আপোনালোকৰো নিশ্চয় কোনোবা আছে নাচিব ইয়াত? আমাৰ গাঁৱৰে আছে, ভণ্টি আছে, দাদাহঁতি আছে। চবৰ কাৰণে হয়, চবৰ কাৰণে আমি আজি ঝুমুৰ বিনন্দনী আজি এটা অসমৰ হওক আৰু ভাৰতৰ হৈ পেলাই গৌৰৱতে বিশ্ব দৰবাৰত দেখাবলৈ আমাৰ সক্ষম হৈছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক যে সুবিধা দিলে আমাৰ এই মানুহখিনিৰ বাবে অশেষ ধন্যবাদ তেওঁক জ্ঞাপন কৰিছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু এয়া লখিমপুৰৰ পৰা আহিছে। ঠিক একেদৰে আপুনি যদি চাই যে এঞ্জেলা বাহিৰৰ এয়া পৰিৱেশ, ইতিমধ্যে বাহিৰত সকলোৰে হাতত নিমন্ত্ৰণী পত্ৰ লৈ এইদৰে তেওঁলোক আহিছে। আৰু আজিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো তেওঁলোকে স্বচক্ষে আচলতে প্ৰত্যক্ষ কৰিবৰ বাবে আহিছে। আৰু